কিমাননো ঘৰটোতে সোমাই থাকিম আৰু আমনি লাগিছে অলপ ওলাই যাব দিয়াহেঁতেন গাঁৱৰ মানুহবোৰ কিয় এনেকুৱা দেউতা ইমান সৰু কথা এটাকে ইমান ডাঙৰ কৰি পেলালে বোপাই এইখন গাঁও তই থকা চহৰখন নহয় চহৰ নহ'লেও মানুহবোৰৰ মনবোৰ সলনি হ'বলৈ হ'ল দেউতা এদিনতে তই মই মানুহৰ মনবোৰ সলনি কৰি দিব নোৱাৰো এতিয়া সেইবোৰ কথাত লাগি থাকিলে নহয় এতিয়া কি কৰিম বুলি ভাবিছ এই পাহিজনী কিয় ইমান এটা ডাঙৰ বদনাম উলিয়াই দিলে তাই মই কুহিক যিমান দিন লগ পালোঁ তাৰ পৰা এটা কথাই গম পালোঁ তাইৰ ছোৱালীজনী বহুত সহজ সৰল আৰু তাই পাহিকো বহুত ভাল পায় আমি সিহঁতৰ কথা বৰ এটা ভালকৈ নাজানো কাৰণ আহযাহ নাই নহয় আমাৰ লগত তথাপিও ছোৱালীজনী ভাল মানুহৰ মুখত শুনো বাপেক নাইকিয়া ছোৱালী ইমান এটা ডাঙৰ বদনাম উলিয়াব নালাগিছিল ল'ৰা ছোৱালী হ'লে একেলগে কথা পাতিলে কি বেয়া হৈ যায় নেকি দেউতা এইখন গাঁও বোপাই মই কুহিক বিয়া পাতিম মোৰ কাৰণে তাই এটা বদনাম ভাৰ ল'ব লগা হ'ল তই যে কেলে আহিছিলি গাঁৱলৈ চহৰত থকাহেঁতেনে ভাল আছিলে বিয়াৰ কথা পাতিম বুলি ক'লে বিয়া এখন হৈ নাযায় নহয় দুয়োখন ঘৰৰ কথা পাতিব লাগিব আমি ডাঙৰে ডাঙৰে কথা পাতি লওঁ আৰু তোৰ উপায় নাই ছোৱালী এজনীটো বদনাম উলিয়াবলৈ দিব নোৱাৰি আমি কুহিহঁতৰ ঘৰলৈ যাব লাগিব কথা পাতিব লাগিব যি কৰা সোনকালে কৰা দেউতা এলাহ আমনি লাগি গৈছে আৰু কিমান বহি থাকিম মাজনী কি কৰি আছ আছো ককা আহা ককা মায়ে মোৰ লগত মাতবোল বন্ধ কৰি দিছে মইনো ইমান ডাঙৰ কি ভুল কৰিলোঁ দুখ নকৰিবি মাজনী মাৰেও বহুত দুখ পাইছে লাজো পাইছে মানুহৰ আগত শুন মাজনী নয়নহঁতৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ দিছে কি কৈছা ককা মাজনী আমি সন্মত দি দিছো সিহঁতৰ ঘৰৰ পৰা আহিব এইকেইদিনতে মানুহ মোৰ একো পচন্দ অপচন্দ একো নাই নেকি ককা সেইবোৰ কথা তই আগতে ভাবিব লাগিছিল তুমি যে অলপ বেছি কৰা খুৰা মাজনী তোৰ গাত এটা বদনাম লাগিল সেই বদনামটোলৈ বেলেগলৈ বিয়া দিয়াটো তোক সম্ভৱ নহয় ককা এতিয়া আৰু আগৰ দিন নাই ল'ৰা ছোৱালী এহালে কথা পাতিলে বদনামী হৈ নাযায় এতিয়া আমি সিদ্ধান্ত ল'ম তোৰ জীৱনৰ কথা এতিয়া তেতিয়া কি আছে মই তোমালোকক নুসুধাকে একোৱে নকৰোঁচোন নয়নদাই যেতিয়া গানটোৰ কথা কৈছিল তোমালোকেহে মোক পঠাইছিলা তাৰ বাবে মই কি বদনামী হ'লোঁ খুৰা সেই কথাটো তোৰ বান্ধৱীকে নুসুধ কিয় মৰমৰ বান্ধৱী পাহি কিয় নাজানো তোমালোকে অকল তাইকেই দোষাৰোপ কৰি আছা তাই মোক বহুত ভাল পায় তোমালোকে মোক ঘৰত সোমোৱাই থৈছা কাৰণেহে নহ'লে মই পাহিক সুধিব পাৰিলোঁ হয় ঠিক আছে ব'ল মই তোক পাহিৰ ওচৰলৈ লৈ যাম তই তাইক স্পষ্টকৈ সুধিবি তাই উলিয়াইছে নে নাই কথাবোৰ আৰু কিয় উলিয়াইছে যদি তাই উলিয়াইছে তই নয়নৰ লগত বিয়াত বহিব লাগিব যদি তাই নাই উলিওৱা আমি ঘৰত কথা পাতিম ঠিক আছে ব'লা মই তোমাৰ আগতে স্পষ্টকৈ সুধিম তাইক তাই ইমান বেয়া নহয় তাইৰ মৰমৰ বান্ধৱীজনীৰ কথা ইমান বেয়াকৈ উলিয়াব ঠিক আছে গম পাবি নহয় ব'ল তহঁতে এইবোৰৰ লগত লাগি নাথাকিবি মাকজনী এনেই দুখত ভাগি পৰিছে তাইক স্পষ্টকৈ শুনাই দিওঁ দেউতা তাই যে বৰ মৰমৰ বান্ধৱী কৈ থাকে গম পাব তাই আজি গম পালি নে কথাটো কিবা মানুহবোৰৰ মুখত বু বাবা শুনি বৰ শান্তি লাগিছে ছোৱালীজনীয়ে যে কেনেকে হজম কৰিছে কথাবোৰ খুৰাকক সুধিলোঁ সেই তাইৰ লগৰজনীয়ে উলিয়াইছে বুলি ক'লে খুৰাকে এজনী বোলে বহুত হাৰামী তাইক লৈ ইমান ডাঙৰ এটা বদনাম কিয় উলিয়ালে সেইটোহে ধৰিব পৰা নাই এতিয়া শুনিছোঁ ছোৱালীজনীলৈ হেনো ল'ৰাটোৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ দিছে আৰু তোৰ উপায় নাই কিনো কৰিব ছোৱালী মানুহ বদনাম উলিয়ালে ঠিকেই কৰিছে পিছে পাহি তই ইয়াত আছহি যে তোক বিচাৰি বিচাৰি ইয়াৰ পাইছোহি মই ইয়াত আছো বুলি তোক কোনে ক'লে তই ইয়াৰ পালেহি যে পাহি তোৰ লগত মোৰ কথা আছে মোৰ একো কথা পাতিবলৈ মন নাই তই যা কিন্তু মোৰ আছে তই কিয় এনেকুৱা কৰিছ পাহি সিদিনাখন নৈ কাষত আমি কথা পাতি আছিলোঁ তাৰপিছত যে নয়নদাই আহিছিলে তোক যে গুচি আহ বুলি ক'লে তই গুচি আহিলি তই হেনো কিবা বোলে আমাৰ কথা কিবা উলিয়াইছ হেনো গাঁৱত চবেই কৈছে তই উলিয়াইছ বুলি কথাটো কি সঁচা নেকি মই কৈছোঁ কিন্তু কিয় আমিনো কি কৰিলোঁ তোৰ পৰা মই সেইটো আশা কৰা নাছিলোঁ পাহি তোক মই ইমান ভাল পাওঁ মই ভাবিছিলোঁ তই মোক বহুত ভাল পাওঁ বুলি কিন্তু কিয় তোৰ কাৰণে মই সকলোৰে লগত প্ৰতিবাদ কৰোঁ আজি তই মোৰ এনেকুৱা বদনাম এটা উলিয়ালি যে এতিয়া যে মোক নয়নদাৰ লগত বিয়া দিব ওলাইছে তই গম পাইছ নাই ভালহে বিয়া হৈ যা কিনো বেয়া ল'ৰাটো ভালেই এনেই বেলেগৰ ল'ৰাৰ লগত চেনি খাই থকাতকৈ কি তই তেনেকৈ কৈছ যে মই ক'ৰ ল'ৰাৰ লগত চেনি খালোঁ চেনি খাওঁ গাঁৱলৈ ক'তো ওলাই যাব নোৱাৰি চহৰলৈ ক'তো ওলাই যাব নোৱাৰি তোকহে চাই মোক নাচায় মই কি ইমানেই বেয়া নেকি সেইটো কি মোৰ ভুল নেকি
এতিয়া যা মোৰ ওচৰৰ পৰা। বিয়া হ, ভালহে, ভাল ল'ৰা পাইছ। বিয়ালৈও নামাতিবি আৰু মোক কেতিয়াও লগ পাবলৈও চেষ্টা নকৰিবি। পাহিৰ পৰা মই এইটো কেতিয়াও আশা কৰা নাছিলোঁ। তাই কেলেই মোৰ লগত এনেকুৱা কৰিলে। এতিয়া গম পালিতো